Hello everyone, welcome to my channel. দুটা শব্দ লৈ এই ভিডিঅ'টো মই বনাবলৈ লৈছো। শব্দ দুটা হ'ল এটা হ'ল ফকাস আৰু সেকেন্ড হ'ল কনসিস্টেন্সি। ফকাস আৰু কনসিস্টেন্সি এই দুটা শব্দই আমাৰ জীৱনটো কেনেকুৱা হ'ব, ভৱিষ্যতে আমি কি হ'ম, আমি কি বিচাৰো, গোটেইখিনি বস্তু আমাৰ ফিউচাৰটো ডিপেন্ড কৰে এই দুটা শব্দৰ ওপৰতে। এই দুটা মানে ইয়াৰ উপৰি আৰু বহুত শব্দ আছে, কিন্তু আটাইতকৈ মই ভাবো আটাইতকৈ গুৰুত্ব দিব লগা শব্দ দুটা হ'ল ফকাস আৰু কনসিস্টেন্সি। আমি যিয়েই নিবিচাৰো আমাৰ জীৱনত, কোনোবাই সকলোৰে বেলেগ বেলেগ লক্ষ্য থাকে, সকলোৰে বেলেগ বেলেগ এইম থাকে। এইম যিয়েই নহওক বা যোনে যি হ'ব নিবিচাৰক কিয়, কিন্তু আমি প্ৰথম কথা হ'ল সেই বস্তুটো পাবৰ কাৰণে আমি ফকাস কৰিব লাগিব। ফকাস যোনে যিমান বেছি ভালকৈ ফকাস কৰিব পাৰে, সিমানে সেই বস্তুটো পোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। বাকী যিমানবিলাক অন্য কাম আছে সেইবিলাক আমি বাদ দি জাষ্ট সেই যিটো বস্তু বিচাৰিছে, যিটো হ'ম বুলি ভাবিছে, যিটো আপোনাৰ কাৰণে প্ৰয়োজন, আপোনাৰ ফেমিলিৰ কাৰণে প্ৰয়োজন, আপোনাৰ পৰিয়ালৰ কাৰণে যিটো খুবেই জৰুৰী বা আপোনাৰ নিজৰ কাৰণে জৰুৰী, সেইটো বাদে বাকী যিমানবিলাক বাহিৰা কাম আছে, বাহিৰা চিন্তা আছে, বেলেগ ডিষ্ট্ৰেকশ্যন আছে, গোটেইবিলাক দূৰ কৰি দিয়ক। দূৰ কৰি আপুনি ওৱান এণ্ড অনলি 100% যদি ফকাস কৰিব পাৰে, তেতিয়াহ'লে অতি কম সময়তে প্ৰবেবিলিটিটো, সম্ভাৱনীয়তাটো বাঢ়ি যাব সেইটো পোৱাৰ। আৰু দ্বিতীয় শব্দটো হ'ল কনসিস্টেন্সি। যদিও আপুনি ফকাস কৰিছে, ফকাসটো যদি এদিনৰ কাৰণে হয় বা দুদিনৰ কাৰণে হয়, তেতিয়াহ'লে হয়তো এই বস্তুটো নাপাব। তাৰ কাৰণে কি হ'ব লাগিব? কনসিস্টেন্ট হ'ব লাগিব। ডেইলি আপোনাৰ বৰ লাগিলেও সেইটো কাম কৰিব লাগিব, ভাল নালাগিলেও কৰিব লাগিব। সাপোজ ধৰা হ'ল কিবা এটা স্কিল শিকি আছে কোনোবাই, সেই স্কিলটো আপুনি ডেইলি এবছৰ সময় দিব লাগিব, 2 বছৰ দিব লাগিব, নহ'লে 3 বছৰ দিব লাগিব। মাত্ৰ জাষ্ট আপুনি সেইটো কৰি যাওক, ভাল নালাগিলেও কৰিব লাগিব। আপোনালোকে ডেইলি কৰি যাওক, দেখিব আপুনি এবছৰ 2 বছৰ পিছত হওক আপুনি সেইটোক মাষ্টাৰি কৰিব, আৰু তাৰ জৰিয়তে আপোনাৰ সমাজত এটা নিজা চিনাকি হ'ব। আপোনাক সেই বস্তুটোৰে, সেই স্কিলটোৰে, সেই অভিজ্ঞতাটোৰে আপোনাৰ লগত সেইটো জড়িত হৈ থাকিব আৰু সমাজখনে আপোনাক জানিব। আৰু তেতিয়াই আমাৰ ফুল পটেনচিয়েলটো আমি যিমান বিচাৰো মেক্সিমামখিনি হ'ব পাৰিলে আমাৰ জীৱনটো ধন্য হোৱা বুলি কোৱা হয় বহুতে। গতিকে এই দুটা শব্দই বহুত মহত্ব ৰাখে। এটা হ'ল ফকাস আৰু এটা হ'ল কনসিস্টেন্সি। ফকাস কৰক, যিমান বেলেগ বস্তু আছে চব এলিমিনেট কৰি দিয়ক, তেতিয়া আপোনাৰ চান্স বাঢ়ি যাব সেইটো বস্তু এচিভ কৰাৰ। আৰু দ্বিতীয়তে কনসিস্টেন্সি। কি হয়, চববিলাক কামেই তাৰমানে বহুত বেছি টান কাম নহয়, কামবিলাক একচুৱেলি সহজেই, কিন্তু আটাইতকৈ টান কামটো হ'ল সেই কামটো বেছি সময়ৰ কাৰণে কণ্টিনিউৱাছলি কৰি থকাটোহে আটাইতকৈ বেছি টান। কিন্তু যদি আমি এসপ্তাহৰ কাৰণে কিবা এটা কাম কৰিলে, আমি যদি সেইটো অবভিয়াছলি যদি পাই যাওঁ, সকলোৱেতো কৰিব। কিছুমান মানুহে যে বিচৰা বস্তুটো পায়, বা অলপ টপ 1%, টপ 2%, 5% মানুহক যদি চায়, তেখেতসকলে কেনেকৈ সেইটো হৈছে, তেখেতসকলে কি কৰে, এটা ৰুটিন বনাই লয় যে এইটো কাম মই কৰিবই লাগিব, ভাল লাগিলেও কৰিব লাগিব, ভাল নালাগিলেও কৰিব লাগিব। তেখেতসকলে চব বাদ দিয়ে আৰু সেই কামটোত লাগি যায়। আৰু গোটেই জীৱনটো কৰিব নালাগে, আপোনাৰ এবছৰ 2 বছৰ 3 বছৰ মেক্সিমাম 5 বছৰত যোনে যিমান ডাঙৰ সপোন দেখে, গ'ল থাকে, সেই হিচাপত সময় লাগিব। গতিকে চব বাদ দিয়ক আৰু নিজৰ কামত লাগি যাওক। দেখিব কিছু সময় পিছত, কিছু মাহ পিছত বা কিছু বছৰ পিছত ডেফিনেটলি আপোনালোকে সেইটো হ'ব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।